এনেকুৱা নহয় যে জীৱনত লাকে আপোনাক সদায় সাথ দি থাকিব বা ভগৱানে আপোনাৰ কাৰণে সদায় আপোনাৰ লগত সাথ দি থাকিব, এনেকুৱা নহয়। কিন্তু জীৱনত এনেকুৱা কিছুমান ঘটনা হৈ যায় যিটো ঘটনাৰ পৰা আপোনাৰ জীৱনটো সলনি হৈ যায়। বন্ধু বান্ধৱীসকল, এনেকুৱা এটা মই চেপ্টাৰ লৈ আপোনালোকৰ মাজত আহিছোঁ। দুজন ল'ৰাৰ, এজন ল'ৰা অন্ধ হয়, ৰাস্তাত সি ভিক্ষা খোজে, আৰু এজন ল'ৰা যিজনে অফিচত গ'লেই অফিচৰ তাৰ ষ্টাফে তাক টৰ্চাৰ কৰে, তাক হাঁহে, ইনচাল্ট কৰে, জাবাৰ বুলি কয়। এদিনাখনৰ কথা, যিজন ল'ৰাই চকুৰে দেখা নাপায় ভিক্ষা খুজি ফুৰে, সেই ল'ৰাজনে এদিন এটা ডাঙৰ বিল্ডিঙৰ তলত সি ভিক্ষা খুজি আছিলে। তাৰ সেইটোৱে কাম। তাৰ যিটো বাতি বুলি কয় বা লতা বুলি কয়, সেইটো সি তাৰ আগত ৰাখিছে, ৰাখি পেলাই বহিছে। বহি পিনে এখন বৰ্ডত সি 2টা বা 3টা ৱৰ্ড লিখিছে। যিটো ৱৰ্ডটো হ'ল আই এম এ ব্লাইণ্ড বয়। সি যাতে অন্ধ, সেই শব্দটো লিখিছে। লিখি পেলাই কৈছে বা সি কৈ আছে যে মোক কিবা এটা ডনেট কৰক, মোক কিবা এটা দিয়ক, আই এম এ ব্লাইণ্ড বয়, মই লিখি থৈ দিছোঁ। যাৰ দিবৰ ইচ্ছা আছে দি কিবা এটা গৈছে, আৰু যাৰ দিবৰ ইচ্ছা নাই সি নিদিয়াকৈ গৈছে। সেই বিল্ডিংটোৰ ওপৰতে যিজন মই ক'লোঁ অফিচত কাম কৰা ল'ৰা, সেই ল'ৰাজনে সেই বিল্ডিংটোৰ ওপৰতে কাম কৰে। আৰু সেই ল'ৰাজনে অফিচত উঠি যাব আহোঁতে ল'ৰাজনক দেখিলে, অন্ধ ল'ৰাজনক দেখিলে। আৰু অন্ধ ল'ৰাজনক চাই পেলাই পিছপানৰ যিটো বৰ্ড আছে সেই বৰ্ডটো চালে, আৰু সেই বৰ্ডটোত লিখা আছিল আই এম এ ব্লাইণ্ড বয়। সি ভাবিলে চালা এনেকুৱা ল'ৰা এজন আছে, সি এনেকৈ লিখি থৈ দিছে। কিন্তু সি যেতিয়া বাতিটোৰ পিনে চালে, আৰু বাতিটোত সেনেকুৱা পইচাও নাই। আৰু তেতিয়া সেই অফিচত কাম কৰা ল'ৰাজনে ভাবিলে মই কিবা এটা বেলেগ লাইনছ ইয়াতে লিখি থৈ যাওঁ। ঠিক তেনেদৰে আহি পেলাই সি তাতে কিবা এটা বেলেগ লাইনছ লিখিছে, লিখি পিনে গুচি গ'ল। আৰু যাবৰ টাইমত তাৰ বাতিটোত কিবা এটা পইচা দি সি তাৰ পৰা আঁতৰি গ'ল তাৰ অফিচত। সি অফিচত গ'ল, অফিচ চফিচ কৰি যেতিয়া ঘূৰি আহিব, ঘৰত যাবৰ টাইমত সি এই ল'ৰাজনৰ পিনে ভাবিলে, সি এবাৰ অন্ধ ল'ৰাজনৰ যে মই এই লাইনটো লিখি থৈ গৈছিলোঁ, কিবা এটা কামত দিছে নে দিয়া নাই মই চাওঁ। তেতিয়া সি অন্ধ ল'ৰাজনৰ ওচৰত গ'ল, আৰু বৰ্ডখনত দেখিলে মোৰ লিখাটোৱে লাগি আছে। আৰু তলৰ পিনে যেতিয়া বাতিৰ পিনে চালে, দেখিলে যে বাতিটো ফেনে বতৰে পইচা ভৰ্তি হৈ আছে, আৰু মাটিত পইচা বাগৰি গৈছে। সি সেইটো চাই পেলাই হাঁহি মুখেৰে যাবলৈ ওলাওঁতে সেই অন্ধ ল'ৰাজনে, ব্লাইণ্ড ল'ৰাজনে মাতিছে, দাদা শুনকচোন, যদি বেয়া নাপায়। তেতিয়া সেই অফিচত কাম কৰা ল'ৰাজনে মাত দিলে, কোৱাচোন, বেয়া নাপাওঁ কোৱা। তেতিয়া অন্ধ ল'ৰাজনে ক'লে যে দাদা আপুনি মোক ৰাতিপুৱা আহিছিলে, আহি পেলাই বৰ্ডখনত কিবা লিখি থৈ যোৱা মই কিবা অনুমান কৰিছোঁ। আপুনি ক'ব নেকি এই বৰ্ডখনত কি লিখি থৈ গৈছিলে সি? তেতিয়া সেই অফিচত কাম কৰা ল'ৰাজনে কৈছিলে, তুমি লিখিছিলা আই এম এ ব্লাইণ্ড বয়, আৰু মই লিখিছিলোঁ টুডে ইজ এ বিউটিফুল ডে বাট আই কান্ট চি। টুডে ইজ এ বিউটিফুল ডে বাট আই কান্ট চি। আজিৰ দিনটো বহুত ধুনীয়া হয়, কিন্তু মই চাব নোৱাৰোঁ। প্ৰথম লাইনটো আৰু দ্বিতীয় লাইনটোৰ মাজত বহুত ডিফাৰেঞ্চ আছে। এই কাহিনীটোৱে আমাক বহুত কিবা কানি শিকায়। প্ৰথম কথা হ'ল, এই জীৱনত আমি যি পাইছোঁ তাতে লৈ সুখী হ'ব লাগে। এইটোৰ কাৰণে আমি ভগৱানক ধন্যবাদ দিব লাগে, যিটোৰ কাৰণে আমি আজি আগুৱাই যাব পাৰিছোঁ। আৰু আমাৰ এই জীৱনটোত যিটো চলি আছে, আমি যিটো পাইছোঁ, আমি এইটোৱে ভাবিব লাগে যে আমাতকৈও বহুতে কিছুমান মানুহ নোপোৱা আছে, তেওঁলোকে কেনেকৈ চলি আছে এইটো ভাবিব লাগে, আৰু মাইণ্ডটো পজিটিভ কৰি চলি যাব লাগে। আজিলৈ ইমানেই বন্ধু বান্ধৱীসকল, বাই বাই।